তেওঁলোকক ওফৰাই দিব লাগিব তেতিয়াহে কাৰ্বি আংলং স্থানীয়ভাৱে শান্তি আহিব আৰু দুই নম্বৰত মই কৈছো কাৰ্বি আংলং তুলিৰাম ৰংহাং নেতৃত্বত কৈছে যে কাৰ্বি আংলং শক্তিশালী দল হল বিজেপি বুলি সদায় তেওঁলোকে মিটিঙত তেওঁলোকে চিঞৰ বাখৰ কৰি থাকে তেওঁলোকক শ্লোগান কৈ থাকে কাৰ্বি আংলং হল বিজেপি শক্তিশালী দল মই মানিছো আপুনি শক্তিশালী দল বুলি মিটিঙৰ আগত কৈ থাকে ভাষণো আপুনি মাৰি আছে আপুনি যদি আপোনাৰ দলৰ যদি ইমান শক্তিশালী হয় তেতিয়াহ'লে আপুনি টাউন কমিটি আপুনি ৰাজতন্ত্ৰভাৱে যুঁজিব কৰিব নালাগে ইয়াত হল গণতন্ত্ৰ দেশ ইয়াত ৰাজতন্ত্ৰ দেশ নহয় ইয়াত হিটলাৰী দেশ নহয় কিন্তু আমি যিটো কাম কৰি আছে আপুনি হিটলাৰী চলাই আছে গতিকে এই হিটলাৰী ৰাষ্ট্ৰ আমি ইয়াৰ পৰা উফৰাই দিব লাগিব তুলিৰাম ৰংহাং নেতৃত্বত আপুনি কয় যে বহুত উন্নতি হৈছে কাৰ্বি আংলং বোলে বহুত উন্নতি হৈছে কেইজনমানহে উন্নতি হৈছে আজি বিজেপিৰ লগত যিমান কাৰ্যকৰ্তা কৰ্মকৰ্তা কৰি উন্নতি হোৱা নাই কাৰ্বি আংলং জনসাধাৰণ উন্নতি হোৱা নাই উন্নতি হৈছে বিহাৰৰ পৰা অহা শ্ৰীমংগল ইউপি পৰা অহা যাদৱ কম্পিউটাৰ ৰাজস্থান পৰা অহা হনুমান মন্দিৰ তুলিৰাম ৰংহাং মাত্ৰ 4-5জন মানুহে কাৰ্বি আংলং উন্নতি হৈছে মাত্ৰ তেওঁলোকেহে ডেভেলপমেণ্ট হৈছে কাৰ্বি আংলং জনসাধাৰণৰ উন্নতি হোৱা নাই খিলঞ্জীয়াসকলৰ উন্নতি হোৱা নাই ভূমিপুত্ৰৰ উন্নতি হোৱা নাই উন্নতি হৈছে সেই বিহাৰৰ পৰা ইউপি পৰা অহা ৱেষ্ট বেংগল বাংলাদেশ পৰা অহা মানে উন্নতি হৈছে সেই উন্নতি আমি নালাগে আমি স্থানীয়ভাৱে উন্নতি লাগে ইয়াত খিলঞ্জীয়াসকলৰ ইয়াত ভূমিপুত্ৰসকল সেই ভূমিপুত্ৰসকলে উন্নতি হ'ব লাগে সেই তুলিৰাম ৰংহাং নেতৃত্বত কাৰ্বি আংলং কেতিয়াও উন্নতি হ'ব নিবিচাৰে সেইকাৰণে তেওঁক চেলেঞ্জ কৰিছো যে এমাহৰ আগত যদি আপুনি ইলেকশ্যন পাতিবলৈ আপুনি সাহস নকৰে তেতিয়াহ'লে আপোনাৰ টাউন কমিটি অফিচটো আমি 1 কেজি তালা আমি লগাবলৈ আমি সাজু হৈ আছো যদি আপুনি ৰখাবলৈ সাহস কৰে আহক আমি মুখামুখি কৰিম চিএম তুলিৰাম ৰংহাক মই চেলেঞ্জ কৰিছো আপুনি আহক যে আপুনি যে কেলে তালা লগাইছে বুলি আপুনি আমাক সোধক তেতিয়া আপোনাক মই সেই উত্তৰ দিম সেই উত্তৰক আপোনাক কম যে আপুনি যদি সঁচাকে সাহস আছে আপুনি টাউন কমিটি ইলেকশ্যন পাতিবলৈ সাজু হওক আপুনি তেনেকুৱা কওক তেতিয়াহে আমি মানিম যে আপুনি 6 বছৰ হৈ গ'ল আপুনি ইলেকশ্যন পাতিবলৈ আপুনি ক্ষমতা নাই নে আপুনি কৈছে আমি শক্তিশালী দল আপুনি কৈছে যে এই বাৰিষাত আমি ইলেকশ্যন পাতিব নোৱাৰো আৰে এমপি ইলেকশ্যন ইমান ডাঙৰ ইলেকশ্যন আমি বাৰিষাত ইলেকশ্যন পাতিলো কিন্তু আপুনি কৈছে যে বাৰিষাত বোলে ইলেকশ্যন পাতিব নোৱাৰে বোলে আৰু কিহৰ কথা হ'ল ইমান অকৰা নেকি কাৰ্বি আংলং জনজাতীয়সকলৰ ইমান অকৰা নেকি ইমান দুৰ্ভোগ হৈ আছে নেকি কাৰ্বি আংলং পৰা আপুনি যেতিয়া সেই গাদীৰ পৰা নাইকিয়া হ'ব তেতিয়া আপুনি গাদী বিচাৰিবলৈ আপুনি সপোনত দেখি থাকক তেতিয়া সপোনত দেখি থাকক যে মোৰ চিটটো কল গ'ল মোৰ চুকীয়া মোৰ আসন ক'ত কল গ'ল আপুনি ফিৰাই চাব নালাগে আৰু আপুনি নাপাব গতিকে আপোনাক সকীয়াই দিছো 1 মাহৰ ভিতৰত আপুনি টাউন কমিটি ইলেকশ্যন পাতক যদি টাউন কমিটি ইলেকশ্যন পাতক টাউন কমিটি অফিচ 1 কেজি নহয় 5 কেজি তল আমি লগাবলৈ আমি সাজু হৈ আছো দেই এপিএছচি দল পিছত আপুনি দিগদাৰ নকৰিব আৰু লাষ্টত আজি কাৰ্বি আংলং আদানী আম্বানীক তেওঁলোকে মাটি গতাব বিচাৰি আছে সেই মাটিটো আদানী আম্বানী তুলিৰাম ৰংহাং বাপেকৰ মাটি নহয় আদানীৰ তাৰ বাপেকৰ মাটি নহয় আম্বানী বাপেকৰ মাটি নহয় ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বি ডিমাচা বড়ো কুকি মা ৰেংমা গাৰোসকলৰ মাটি সেই মাটি আপোনাক 1 এনচি আমি দিবলৈ নামানো 1 এনচি আপোনাক মাটি দিবলৈ আমি সাজু নহওঁ গতিকে আপুনি তুলিৰাম ৰংহাং মাটি বিক্ৰী কৰি পেলাই আপুনি উন্নতি কৰিব বিচাৰে সেই কেতিয়া আমি সমৰ্থন নকৰো আমি সমৰ্থন নাই
আমি উন্নতি লাগে আমি ইয়াত কাৰ্বি আংলং হল 30 ডিপাৰ্টমেণ্ট 30টা বিভাগৰ আছে ইয়াত সেই বিভাগৰ পৰা জনজাতিসকলক চাকৰি দিয়ক সেই 30 ডিপাৰ্টমেণ্টৰ পৰা আপুনি কন্ট্ৰেক্ট দিয়ক জনজাতিসকলক তেতিয়াই কাৰ্বি আংলং উন্নতি হ'ব সেই উন্নতি নালাগে যে মাটি বিক্ৰী কৰি পেলাই আদানী আম্বানীক মাটি বিক্ৰী কৰি পেলাই যে আপুনি উন্নতি কৰিব বিচৰা কামটো কেতিয়া আমি সমৰ্থন কৰোঁ আৰু সমৰ্থন যোগ্য নহয় এইটো কাৰণ ইয়াত খিলঞ্জীয়াসকলক আমি উন্নতি কৰিব বিচাৰি আছো গতিকে আপুনি তুলিৰাম ৰংহাং আপুনি সেই চিন্তা ধাৰণা আজিৰ পৰা এৰক সেই চিন্তাধাৰা আপুনি এৰিবলৈ সাজু হওক যদি এনেকা যদি আপুনি চিন্তাধাৰা এৰিব নিবিচাৰে তেতিয়াহ'লে আপুনি প্ৰস্তুত হৈ থাকক 2026 চনত কেনেকা যে আপোনাক অপৰাধ তেতিয়া নিজে ভাবিব যে মই ভুল কাম কৰিলো বুলি আপুনি তেতিয়া স্বীকাৰ কৰিব লাগিব আৰু শেষত হল 6 শিডিউল paragraph 2 sub paragraph 7 ৰ কথা 6 শিডিউল paragraph 2 sub paragraph 7 ৰ কথা আজি MOS 2021 তেওঁলোকে 40 সিট তেওঁলোকে বিচাৰি আছে 44 সিট দেই 44 সিট কাউন্সিল ইতিয়া 1951 বনা ইতিয়ালৈ কাউন্সিলৰ যেটো আইন বনাবলগীয়া এতিয়ালৈকে আইন বনা নাই সেই আইন নবনাৰ কাৰণে আমাৰ জিআই গাথাৰ ছাৰৰ নেতৃত্বত গুৱাহাটী হাইকোৰ্টৰ ওচৰত আমি এটা PL কেছ ফাইল কৰিলো যে কাউন্সিল নতুনকে এটা আইন বনাব লাগে বুলি এটা আমি PL কেছ কৰিলো যেটো 1951 যেটো আইন সেই ৰুলটো ইলিগেল বুলি হাইকোৰ্টৰ ওচৰত আমি PL কৰিলো আমি কেছও জিকিলো সেই কেছ জিকাৰ পিছত হাইকোৰ্টে CM তুলিৰাম ৰংহাং নেতৃত্বত 6 মাহৰ ভিতৰত আপুনি কাউন্সিলৰ আইনখন বনাওক বুলি এটা হাইকোৰ্টে তেওঁলোকক নিৰ্দেশ দিলে আদেশ দিলে সেই আদেশ দিয়াৰ পিছত আজি 6 বছৰৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল CM সেই কাউন্সিলৰ ৰুল এতিয়ালৈকে নবনালে কাৰণ তুলিৰাম ৰংহাং হল RSSৰ নেতৃত্বতে তেওঁ কাউন্সিল চলাই আছে জনজাতিৰ নেতৃত্বত তেওঁ আজি কাউন্সিল চলা নাই খিলঞ্জীয়া সকলৰ নেতৃত্বত কাম চলা নাই তেওঁ আজি কাউন্সিল চলাই আছে RSS বংগ সেনাৰ নেতৃত্বত তেওঁ আজি কাউন্সিল চলাই আছে আজি জনজাতিসকলৰ কথা খিলঞ্জীয়াসকলৰ কথা কেতিয়াও তেওঁ নুশুনে একমাত্ৰ তুলিৰাম ৰংহাং শুনে RSS বংগ সেনাৰ কথা তেওঁ শুনে খিলঞ্জীয়াসকলৰ কথা নুশুনে খিলঞ্জীয়াসকলৰ মাত কেতিয়াও খিলঞ্জীয়াসকলে আমাক কৈ আছে এই কাণে নিদিয়ে কাণ দিয়ে একমাত্ৰ কৈছো RSS এণ্ড বংগ সেনাসকলৰ কথাই শুনে সেইকাৰণে তুলিৰাম ৰংহাং আপুনি শুনক আজি আপুনি এই সংবাদ মাধ্যমেৰে এই মিটিঙৰ পৰা আপোনাৰ এটা হকিয়াই দিছো APSLC যিসকলৰ নেতা ৱাইচং ফংনকবে আৰু ৰংফাৰপি ৰংবে তেজ আছে এতিয়াও তেজ জীয়াই আছে আমি ৰংফাৰপি নকবে ফংনকবে ৱাইচং সদৃশ্য এতিয়াও তেওঁলোকৰ তেজ এতিয়াও বুকুত আছে সেই তেজ লগত আমি এতিয়াও সাজু হৈছো যে জাতিৰ কাৰণে ভেটিৰ কাৰণে ৰক্ষা কৰিবলৈ আমি এতিয়া সাজু আছো আৰু বিজেপিৰ যিটো স্লোগান জাতিৰ মাটিৰ ভেটি ৰক্ষা কৰা কথা এই জাতি মাটিৰ ভেটি কাৰ মাটি ৰক্ষা কৰি আছে কাৰ জাতি ৰক্ষা কৰি আছে তুলিৰাম ৰংহাংক মই সুধিব বিচাৰিছো আজি ট্ৰাইবেল সকলৰ মাটি ট্ৰাইবেল সকলে য'ত ফৰেষ্টৰ মাটি ভাগ কৰিলে তেওঁলোকক নিৰীক্ষণ কৰে কাৰ্বি সকলে যদি তাত বাস কৰে ঘৰ সাজে কিবা খেতি কৰে তেতিয়াহ'লে তেওঁলোকক ইলেকশ্যন কৰিবলৈ বাধ্য কৰায় আপোনালোকে উঠক নহ'লে আপোনালোকে ইলেকশ্যন কৰিম বুলি তেওঁলোকক চৰকাৰে এটা জাননী
প্ৰেৰণ কৰে কিন্তু এই খিলঞ্জীয়া যিবিলাক ৱেষ্ট কাৰ্বি আংলং ইয়াত বকলীয়া উত্তৰ পূৰ্বে যিবিলাক অবৈধভাৱে বিহাৰ ইউপি পৰা অহা সেই বনীয়াসকলে ইয়াত বাস কৰে তেওঁলোকক এতিয়ালৈকে নটিচ দিবলৈ সাহ কৰা নাই তুলিৰাম ৰংহাঙে সেইকাৰণে তুলিৰাম ৰংহাঙক কোনে চলাই আছে RSS বংগ সেনা তাক নিৰ্দেশ দিহে পেলাই কাম কৰি আছে জনজাতিৰ কাৰণে কাম কৰা নাই সঁচাকে যদি জনজাতিৰ কাৰণে কাম কৰা হয় আজি ইলেকশ্যন কৰিলে হয় PGR BGR ইয়াত আমাৰ বকলীয়া ইৰিগেশ্যন সেই 371 বিঘাত চৰকাৰী মাটি যে বেদখলত আছে তেওঁলোকক কেতিয়া মুক্ত কৰিলে হয় কিন্তু সেইকাৰণে তেওঁলোকে মুক্ত নকৰে কাৰণ সেই মাটি দখলৰ পৰা তেওঁলোকে যদি ইলেকশ্যন কৰিলে তেওঁলোকে ইলেকশ্যন হাৰি যাব ইলেকশ্যনত হাৰি যাব তেওঁলোকে সেইকাৰণে কেতিয়াও তেওঁলোকে ইলেকশ্যন কৰিবলৈ সাহস নকৰে আৰু সাহস নকৰিব আৰু লাষ্টত শেষত কথা অটোনমাস ষ্টেট যোৱাকালি এটা ষ্টেটমেণ্ট দিছো বিজেপিৰ স্পোকসপাৰ্সন বীৰা সিং ৰংতে কৈছে আপোনালোকে যদি অটোনমাস ষ্টেট বিচাৰে ৱেষ্ট বেংগলৰ পৰা অহা মানুহ বুলি ইয়াত MP উঠিবলৈ পাব বোলে ইউপি পৰা অহা মানুহ বোলে ইয়াত ইলেকশ্যন উঠিব পাব বোলে অটোনমাস ষ্টেট পালে আৰু অটোনমাস ষ্টেট ইয়াত ট্ৰাইবেলৰ কাৰণে অটোনমাস ষ্টেট বিচাৰিছে ইয়াত বিহাৰ ইউপি পৰা অহা মানুহকে অটোনমাস ষ্টেট বিচৰা নাই আমি আমাক ট্ৰাইবেল paragraph 20 মতে তেওঁলোকক অটোনমাস ষ্টেট দিব লাগে বুলি তাত লিখা আছে সংবিধানতে হেতু নন ট্ৰাইবেল সকলৰ কাৰণে অটোনমাস ষ্টেট বিচৰা নাই আমি ইয়াত খিলঞ্জীয়া আদিবাসী কাৰ্বি খিলঞ্জীয়া অসমীয়া সকলৰ কাৰণে আমি অটোনমাস ষ্টেট বিচাৰিছো ইয়াত বিহাৰৰ পৰা অহা ইউপি পৰা অহা সেই অজনজাতি সকলৰ কাৰণে এইটো অটোনমাস ষ্টেট বিচৰা নাই সেই নন ট্ৰাইবেল কাৰণে আমি অটোনমাস ষ্টেট বিচৰা নাই আমি অটোনমাস ষ্টেট বিচাৰি আছো ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ কাৰণে আমি অটোনমাস ষ্টেট বিচাৰি আছো যেতিয়ালৈকে অটোনমাস ষ্টেট ফুলফিল নহয় তেতিয়ালৈকে আমি আন্দোলনটো বজাই ৰাখিম আৰু আজি ধৰ্ণা বহিছে কালি বেলেগ ঠাইত ধৰ্ণা বহিব মনত ৰাখিব তুলিৰাম ৰংহাং আপোনাৰ দাদাগিৰি বেছি দিন নচলিব আপোনাৰ সময় আহি আছে ঘূৰি যেতিয়া বৰতা বাজুং অৱস্থাত হৈ আছে এতিয়া তুলিৰাম ৰংহাং নেতৃত্বত আপুনি 12 বাজুং অৱস্থাত হৈ আছে এতিয়া যেতিয়া 12 বাজিব তেতিয়া আপোনাৰ আসনখনো নাইকিয়া হ'ব তেতিয়া নকব যে APSLC আমাক বহুত কিবা কৰিলে বুলি নকব এতিয়াৰ পৰা আপুনি মনেৰে মন কান্দি শুনক যে PGR BGR লেণ্ড কেতিয়া ইলেকশ্যন কৰিব ৰাইজৰ আগত সংবাদ মাধ্যম আগত আপুনি কওক মই এমাহৰ ভিতৰত মই ইলেকশ্যন কৰিম আৰু এমাহৰ ভিতৰত মই টাউন কমিটি ইলেকশ্যন পাতিম আৰু এক মাহৰ ভিতৰত চৰকাৰৰ যিটো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ যিটো ৰুলটো মই বনাম বুলি সংবাদ মাধ্যম আগত আপুনি কওক তেতিয়া আপুনি আমিও সাজু আছো আৰু এক মাহৰ ভিতৰত বিফৰ ML ইলেকশ্যন যদি তুলিৰাম ৰংহাং নেতৃত্বত অটোনমাস ষ্টেট আনিব পাৰে অটোনমাস ষ্টেট লৈ আনি দি কাৰ্বি আংলং ৰাইজক দেখুৱাব পাৰে আমি এই সংবাদ মাধ্যমৰ আগত মই কৈছো যে মই APSLC কাম নকৰোঁ তুলিৰাম ৰংহাং নেতৃত্বত যদি অটোনমাস ষ্টেট আনি দিয়ে কাৰ্বি আংলং অটোনমাস গঠন কৰি দিয়ে তেতিয়াহ'লে মই আজি প্ৰথম সংবাদ মাধ্যম কম যে মোৰ APSLCৰ পৰা মই ৰিজাইন দি দিম তুলিৰাম ৰংহাং যদি অটোনমাস ষ্টেট আনি দিয়ে আজি এক মাহৰ আগত যদি অটোনমাস ষ্টেট আনি দিয়ে মই সেই APSLC দলৰ পৰা মই পদত্যাগ কৰিম চ্যালেঞ্জ কৰিছো তুলিৰাম ৰংহাং নেতৃত্বত kasi nili ketama padingoy lo kasi kadoko edolang kasi non kewangji kasi songlong kam tak cerah rapet dora pet je fansi ano